দৰ্শকসকল, মই আজি প্ৰস্তুত কৰিব লৈছোঁ নাৰিকলৰ লাড়ু। নাৰিকলৰ লাড়ু তৈয়াৰ কৰাৰ পূৰ্বে মই 3টা নাৰিকল লৈ তাৰ বাকলিকেইটা গুচাই সৰু সৰুকৈ কাটি মিক্সাৰ জাৰত গুড়ি কৰি লৈছোঁ। আৰু গুড়ি কৰি লোৱা নাৰিকলৰ মিশ্ৰণখিনি এতিয়া মই কেৰাহীত দি ভাজি আছোঁ আৰু ইয়াৰ লগত পৰিমাণ অনুসাৰে চেনি দি লৰাই আছোঁ আৰু গেছটো সৰু কৰি লৈছোঁ। নাৰিকলখিনি প্ৰায় ভজা হৈ গৈছে। দৰ্শকসকল, এতিয়া নাৰিকলৰ ভজাখিনি হাতেৰে গোল গোল কৰা হৈছে। আৰু ধুনীয়াকৈ লাড়ু প্ৰস্তুত হৈ উঠিছে। বন্ধুসকল, এয়া আমাৰ নাৰিকলৰ লাড়ু তৈয়াৰ কৰি হৈ গ'ল।